মই আন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ আগত আহিছোঁ আৰু এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মই কিদৰে লেইষ্টাৰৰ পৰা বাৰ্মিংহাম আৰু বাৰ্মিংহামৰ পৰা গ্লাছগোলৈ গ'লোঁ। বৰষুণৰ বতৰ কিনকিনাই আছিলে, বতৰ ঠাণ্ডা, আকাশখন দেখিলে আপোনালোকে গম পাব। আৰু সাধাৰণতে ৰ'দ বৰষুণৰ খেলা ইয়াত চলি থাকে। বেদাংশই ক'লে যে তই অকলে যাব নালাগে, মই তোক বাৰ্মিংহামত থৈ আহিমগৈ। মই ভালেই পালোঁ। পলিও ক'লে যে মই তোক ড্ৰপ কৰিবলৈ যাম। চ' সেইমতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু বাৰ্মিংহামলৈ প্ৰায় 1 পৰা 1.5 ঘণ্টা সময় লাগে লেইচেষ্টাৰৰ পৰা। গতিকে আমি বাৰ্মিংহামলৈ বুলি আগবাঢ়িলোঁ আৰু বাটৰ সৌন্দৰ্য মই উপভোগ কৰি গ'লোঁ। ধুনীয়া ধুনীয়া ঘৰবোৰ, পৰিপাটি ঘৰবোৰ, বাট পথবোৰ, পথৰ দাঁতিৰ শাৰী শাৰী গাড়ীবোৰ আৰু যি এক ব্যস্ততাৰ মাজত নিঃশব্দতা। মই বাৰে বাৰে এই কথাটো কৈ থাকিম, নিঃশব্দতাটো, কাৰণ এই চাইলেঞ্চটো মই নিজে ব্যক্তিগতভাৱে বৰ উপভোগ কৰোঁ। গতিকে এই যাত্ৰাটোতো সেই নিঃশব্দতাবোৰ কম, মানুহ খুব ধুনীয়াকৈ উপভোগ কৰি গ'লোঁ। আমাৰ যাত্ৰাৰ পিছলৈ বতৰ ফৰকাল হৈছিলে, আকাশখন নীলা হৈ উঠিছিলে আৰু বগা চকলা চকল ডাৱৰবোৰে খেলা খেলিবলৈ আৰম্ভ কৰিছিলে। গতিকে ৰ'দ, বৰষুণ, কলীয়া ডাৱৰ, নীলা আকাশ, বগা ডাৱৰ সকলো খেলা এই যাত্ৰাত মই দেখিছিলোঁ। আমাৰ যাত্ৰাত কিছু অসুবিধা হোৱাৰ বাবে আচলতে আমি এক যান জঁটৰ সন্মুখীন হ'লোঁ আৰু যাৰ বাবে আমাৰ ট্ৰেইনখন মিছ হ'ল। আৰু এই ট্ৰেইনখন মিছ হোৱাৰ বাবেই আমি পুনৰবাৰ আন এখন ট্ৰেইনত যাবলগীয়া হ'ল। অৰ্থাৎ আমাৰ 11:30 বজাৰ যিখন ট্ৰেইন আছিল গ্লাছগোলৈ, সেই ট্ৰেইনখন আমি 12:30 বজাতহে ল'বলগীয়া হ'ল। আৰু তাৰ বাবে আমি কৰ্তৃপক্ষৰ পৰা অনুমতি লৈছিলোঁ যে যান জঁট হোৱাৰ বাবে আমি আমাৰ ট্ৰেইনখন মিছ কৰিলোঁ, গতিকে আমাক দ্বিতীয়খন ট্ৰেইনত যাবলৈ যাতে অনুমতি দিয়ক। কাৰণ টিকেটবিলাকৰ মূল্য যিহেতু বেছি, বাৰে বাৰে টিকেট কিনাটো যুক্তিসংগত নহয়। তেওঁলোকে অৱশ্যে আমাক অনুমতি দিলে। সেইমতে মই যাত্ৰাত উঠিলোঁ। কিন্তু এইখিনিতে এটা ঘটনা ঘটিছিল যে মোৰ হাতত চিম নাছিলে। চিম আছিলে, চিম এক্টিভেট হোৱা নাছিলে। গতিকে আমি বাৰ্মিংহামতে আন এখন চিম ল'লোঁ দৌৰাদৌৰিকৈ, কিন্তু সেইখনো এক্টিভেট হোৱা নাছিলে। গতিকে মই যেতিয়া ট্ৰেইনত উঠিছিলোঁ তেতিয়া ট্ৰেইনত মোৰ হাতত কোনো যোগাযোগ নাছিলে, মোবাইল ফোনত নেটৱৰ্ক নাছিলে, চিম এক্টিভেট হোৱা নাছিলে। অথচ মই বাটত আকৌ কাৰ্লছলি বুলি এটা ষ্টেচনত নামি তাৰ পৰা আকৌ বেলেগ এখন ট্ৰেইন সলাই গ্লাছগোলৈ যাব লাগিব। মোৰ বাবে নতুন অভিজ্ঞতা আছিলে এইটো। এটা সময়ত মোৰ আন এখন চিম আছিল যিখন বেদাংশই আগতেই দি থৈ দিছিলে, ডাবলিনৰ পৰা অনা এখন চিম। সেইখন যেনিবা মই ফোনটোত ইনচাৰ্ট কৰাৰ পিছত লাহে লাহে এটা নেটৱৰ্ক পালোঁ। আৰু এইদৰে যথাসময়ত মই গ্লাছগো ষ্টেচন নামিলোঁ। নতুন ষ্টেচন এটা, যথেষ্ট সংখ্যক মানুহ, খুব ভিৰ, তাৰ মাজেৰে আগবাঢ়িলোঁ আৰু মই প্ৰায় ইয়াৰ পিছত 1 ঘণ্টা সময় হোটেল বিচাৰিবলগীয়া হ'ল আৰু অৱশেষত মই হোটেলত সোমালোঁ। এইটো ৰুমটো একদম অকণমানি ৰুম, খিৰিকী চিৰিকী নাই, বাট এজন মানুহৰ কাৰণে গুড, AC আছে। চ' বাথৰুমটো আৰম্ভ হওঁতে শেষ। বাথৰুমটো আৰম্ভ হওঁতে ভেৰি ভেৰি কম্পেক্ট। ইয়াত আৰু এটা কথা দেই, ইয়াত আপোনালোকে টেপৰ পানী খাব পাৰে বোলে। আমাৰ টেপৰ পানীটো বেয়া বুলি কওঁ আমি, নাখায়। কিন্তু ইয়াত ইভেন বাথৰুমৰ টেপৰ পানী মেক্সিমামে খাব পাৰে। চব হোটেলতে সুধিলোঁ যে পানী আপোনালোকৰ দিয়ে নে বেলেগে এক্সট্ৰা বটল, তো তেওঁলোকে কয় যে আপুনি টেপৰ পানীটো খাব পাৰিব বাথৰুমৰ। গৰমটো খাব নালাগে, কিন্তু ঠাণ্ডাটো আপুনি খাব পাৰে। গতিকে সেই পানীয়ে খাই আছোঁ। গোটেই দিনটো ট্ৰেভেল কৰিলোঁ। লেইষ্টাৰৰ পৰা বাৰ্মিংহাম আহোঁতে ট্ৰেইন মিছ কৰিলোঁ, বেলেগ ট্ৰেইন ল'লোঁ তাৰ পৰা লিখাই লৈ, উইথ দ্য হেল্প অফ বেদাংশু ডেফিনেটলি এণ্ড পলি, মাই ভেৰি গুড ফ্ৰেণ্ডছ। তাৰ পৰা বেলেগ এটা জেগালৈ গ'লোঁ, তাত ট্ৰেইন চেঞ্জ কৰিলোঁ। তাত ট্ৰেইন চেঞ্জ কৰি গ্লাছগোত নামিলোঁ। গ্লাছগোত নামাৰ পিছত গুগলে বহুত ঘূৰালে, হোটেল বিচাৰি উলিয়াওঁতে চাৰিচুকীয়াকৈ। তো ইভেঞ্চুৱেলি আফটাৰ লং ৱাক অফ 1 hour আই লেণ্ডেড ইন মাই হোটেল। আৰু এতিয়া গা পা ধুই একদম ধুনীয়াকৈ ফ্ৰেছ হৈ গ্লাছগো অলপমান ফুৰিম, গ্লাছগোখন চাম, চাই ৰাতি আহিম। কালি ৰাতিপুৱা এডিনবৰা যাম। মাতটো শুনিছে নাই, কাৰো লগত কথাই পতা নাই দিনটো, অকলে অকলে আছোঁ। চ' দেটছ দ্য থিং। চি ইউ। ওলাই আহিছিলোঁ গ্লাছগোৰ পৰা, বৰষুণ আহোঁতে একো নাছিল, কিন্তু এনেকুৱা বৰষুণ এতিয়া আকৌ অভাৰকোট পিন্ধি যাব লাগিব।
তাৰবাবে উপায় নাই, কাৰণ বৰষুণ বুলি সোমাইতো থাকিব নোৱাৰোঁ। চল মুভ আউট। গ্লাছগোত ফুৰি আছোঁ। আহোঁতে বতৰ ঠিকেই আছিলে, মানে বৰষুণ নাছিলে। এতিয়া মই ইয়াৰ পৰা ওলোৱাৰ লগে লগে প্ৰথমে কৈছিলোঁ বৰষুণ, বিৰাট ঠাণ্ডা পৰি গ'ল। আৰু বতৰ এইকেইদিন বেয়া থাকিব বুলি কৈছে, গ্লাছগো বুলিয়ে নহয়, এণ্টায়াৰ ইউকেতে, প্ৰব্লি মিন এডিনবৰা অলছ'। আমি এডিনবৰালৈ গৈ আছোঁ কাইলৈ। চ' যিয়ে নহওক আৰু আইচিতে ফুৰিবতো লাগিব, যেনেকৈ নহওক য'তেই নহওক। চ' I'll see what can be done. কিন্তু ভাল লাগিছে, ইটছ একচুৱেলি গুড। মানে নতুন পৰিৱেশ আপোনাক দেখুৱাব পাৰিম। চ' অলপ খোজকাঢ়ি ফুৰি আহোঁ আৰু চাম কি আছে গ্লাছগো চহৰখন। বিৰাট ধুনীয়া, সাংঘাতিক ধুনীয়া। মানুহে যদি কম ৰয়েল কনজাৰ্ভেটৰী স্কটলেণ্ড। খোজকাঢ়ি আছে, খোজকাঢ়ি ফুৰি আচলতে ভাল লাগে। অলি গলি ঘূৰি ফুৰিব লাগে আৰু খোজকাঢ়ি ফুৰিয়ে মজাটো আছে। ট্ৰিপ লোৱাতকৈ মই সাধাৰণতে যলৈকে যাওঁ মই সদায় খোজকাঢ়োঁ, কোনো গ্ৰামাৰ নাই আৰু জাষ্ট কিপ ৱাকিং। যোনফালে মন যায় সেইফালে গুচি যাওঁ। এতিয়া মোৰ 3টা ৰাস্তা আছে, এটা এইটো, এটা এইটো, এটা এইটো। এইফালৰ ৰাস্তাটো বেছি ভাল লাগিছে। ৰাস্তা ক্ৰছ কৰোঁতে গাড়ীবোৰ তেনেকৈ নাই বিশেষ। এইখিনি সন্ধিয়াৰ প্ৰাইম টাইম, আচলতে ইয়াত 7:30মান বাজি গ'ল, কিন্তু পূৰা পোহৰেই হৈ থাকে। ছানছেট বহুত দেৰিকৈ হয়। ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে, মই এখন বিচাৰি পালোঁ, স্পাইচ এণ্ড কাৰী বুলি। তাত খালোঁ। ইয়াত এতিয়া আৰু এখন আছে, মাছালা বুলি পাইছোঁ, আগত আছে। গ্লাছগো বাছ ছাৰ্ভিচ 901। আৰু পাবছ বহুত আছে ইয়াত। আকৌ বৰষুণ দিলে। এইদৰে গ্লাছগো চহৰখনৰ অলিয়ে গলিয়ে ইফালে সিফালে ঘূৰি 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 যেতিয়া মই ভাগৰি পৰিছিলোঁ আৰু ইতিমধ্যে নিশা গভীৰ হৈ আহিছিলে, তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই উভতি যাম। আৰু ইতিমধ্যে যিহেতু বহুত বেছিকৈ ভোক লাগিছিলে, সেইকাৰণে তাতে এখন ভাৰতীয় মূলৰ কাৰী কটেজ বুলি ৰেষ্টুৰেণ্ট বিচাৰিলোঁ। আৰু তাতেই খুব সুন্দৰকৈ নিশাৰ আহাৰ গ্ৰহণ কৰি নিজৰ হোটেললৈ বুলি গতি কৰিলোঁ। আৰু হোটেলত পুনৰ গা পা ধুই শুই পৰিলোঁ। এই যে বিচনাত পৰিলোঁ, এই টোপনি যে আহিল, মই ৰাতিপুৱাহে মোৰ চকু খোল খায়। যিহেতু মই খুব ক্লান্ত হৈ পৰিছিলোঁ, গতিকে মোৰ খুব সুন্দৰ টোপনি আহিছিল। আৰু পিছদিনা এক সুন্দৰ যাত্ৰাৰ বাবে সাজু হৈছিলোঁ। আৰু এই যাত্ৰা আছিল গ্লাছগোৰ পৰা এডিনবৰলৈ। অলপ শুলোঁ ভালকৈ। এতিয়া অল ছেট এডিনবৰ যাবৰ কাৰণে। বাছত যাম নে ট্ৰেইনত যাম ডিচিশ্যন লোৱা নাই। এতিয়া গ্লাছগোখন অলপমান ফুৰিবলৈ যেতিয়াই মন যায় আৰু তেতিয়াই বাছ বা ট্ৰেইন লৈ পেলাই I'll go for এডিনবৰ। তাত যিহেতু চেক ইন 3টা বজাত আছে, গতিকে মোৰ হাতত অলপ সময় আছে। তাতো সোনকালে পেলাই তাতো অলপ খোজকাঢ়ি ফুৰিব পাৰিম বা চাইজবিলাক চাবলৈ আজিৰ পৰা আৰম্ভ কৰি দিব পাৰিম। ঠিক আছে, লগ পাম আৰু আপডেট কৰি থাকিম ৰাতিপুৱা। ওলাই আহি অলপমান বাহিৰতে বহিছোঁ ইয়াত। আৰু কি কৰিম একজেক্টলি, বাছ ল'ম নে ট্ৰেইন ল'ম, গোটেই কথাখিনি এতিয়া বহি পেলাই মোবাইলতে চাই ৰাস্তা উলিয়াই পেলাই প্লেন কৰি পেলাই
যাম আৰু ইদাৰ বাছ অৰ ট্ৰেইন ৰাতিপুৱা ওলাই আহি বিৰাট ভাল লাগিছে চেঁচা এজ ইউজুৱেল মই যেতিয়া শব্দ কৰি আছোঁ শান্তি হুলস্থুল খুব কম চ' এইটো অকণমান এনজয় কৰিলোঁ তাৰপিছত লাহে লাহে খোজকাঢ়িম বাছ ষ্টেচন নাইবা ট্ৰেইন ষ্টেচনৰ ফালে টুৱাৰ্ডছ এডিনবৰ্গ থেংক ইউ বাছ ষ্টেচনৰ ফালে যাম গৈ আছোঁ গুগল মেপ চাইছে বাছ ষ্টেচন বিচাৰি আছোঁ বিশানন্দ বাছ ষ্টপ বুলি কয় আৰু ইয়াত গুগল মেপৰ পিনে গতি নাই মানে গুগল মেপ ইউজ কৰিবই লাগিব আৰু গৈ আছোঁ মই খোজকাঢ়ি ভালেই পাওঁ কৈছোঁ বাছ ষ্টেণ্ডটো অলপমান দূৰ আছে আধা মাইলমান খোজকাঢ়িব লাগিব অলৰেডি আধা মাইলমান খোজকাঢ়িলোঁ চ' প্ৰত্যেকটো ৰাস্তাই নতুন এটা এক্সপিৰিয়েঞ্চ দিয়ে আৰু সেইটো মই বৰ ভাল পাওঁ গৈ আছোঁ কোনফালে নিয়ে চাওঁ যদি বাছ ষ্টেণ্ডত গৈ মন যায় যে ট্ৰেইন ষ্টেচনত যাবলৈ ট্ৰেইন ল'বলৈ মন গ'ল ট্ৰেইন লৈ গুচি যাম তেনেকৈ চলি থাকিব আৰু ঠিক আছে আকৌ আপডেট 800 feet turn right onto Bath Street এতিয়া মোক 800 feet ৰাইট ল'বলৈ দিছে বাইদেউজনীয়ে গুগল বাইদেউজনীয়ে গতিকে 800 ৰাইট লৈ পেলাই বোধহয় এইখনতে বিশ্বনাথ ষ্ট্ৰীটৰ বাছ ষ্টপটো আছে ঠিক আছে মানে সৰু সৰু ভিডিঅ' কৰি থাকিম আপডেট কৰি থাকিম যিহেতু অকলে থাকোঁ অকলে খোজকাঢ়ি থাকোঁ তেনেকৈ কথা পাতি থাকি বেয়া নালাগে চি গাইজ ফাইনেলি আহি বিশ্বনাথ বাছ ষ্টেচন পাই গ'লোঁ এতিয়া বাছৰ টিকেট বাছৰ টাইমিং জানি বুজি বাছ লোৱাৰ কথা চ' ইভেঞ্চুৱেলি এডিনবৰ্গলৈ বাছত উঠিলোঁ বিশ্বনাথ বাছ ষ্টেচনৰ পৰা ইয়াত দেখিছে চ' প্ৰায় 1.5 ঘণ্টাৰ যাত্ৰা 8-9টা ষ্টপেজ আছে বাছৰ এইটো প্ৰথম এক্সপিৰিয়েঞ্চ মই আচলতে আগতে বাছত উঠা নাই UKত চ' স্পেচিফিকেলি নাও দিছ জাৰ্ণি ষ্টাৰ্টছ ফ্ৰম গ্লাছগো এণ্ড এণ্ডছ ইন এডিনবৰ্গ বাছত যাওঁতে ভাল হ'ব লাগে আৰু বতৰটো অৱশ্যে বেয়া পূৰা ক'লা পৰি আছে আপুনি চাব পাৰে ছাতি লগত নাই মই আপডেট কৰি থাকিম নাও দ্য জাৰ্ণি ষ্টাৰ্টছ ফ্ৰম গ্লাছগো টু এডিনবৰ্গ